নৈৰিত তোমালৈ বুলি। পাপনৰ মুখ মুখকে ধাগে গানটো বাজি আছে। তুমি আনি দিয়া মোৰ প্ৰিয় গান। মই তোমাক পাপনৰ গান ভাল লাগে বুলি কওঁতেই তুমি গোটেই সংগ্ৰহখিনি আনি দিছিলা, কৈছিলা অকলে থকা অৱস্থাত শুনিবা, মই ওচৰতে থকা যেন পাবা। মোৰ নিঃসংগ সময়ৰ চিৰসংগী এই গানখিনিয়ে কেনেকৈ পূৰ্ণ কৰি ৰাখে মোৰ শূন্যতা, কেনেকৈ বুজাওঁ তোমাক। পিছলৈ ঘূৰি চালে এনে কিছুমান মধুৰতা অনুভৱ কৰোঁ, যিয়ে অমৃতময় কৰি ৰাখে মোৰ বৰ্তমানৰ পৃথিৱী। তোমাৰ অবৰ্তমানত তুমিহীনতাত নাইবা প্ৰেমহীনতাটো সিয়ে সিক্ত কৰি ৰাখে বৰণহীন হৃদয়ৰ ৰিক্তকোঠ। নৈৰিত তোমাক লগ নোপোৱা, তোমাৰ মাত নুশুনা আজি 4 মাহ হ'ল। সঁহাৰিবিহীন অজস্ৰ ফোন কল, চকুপানীৰ অসংখ্য বিনিত্য ৰজনীৰ পাছত এটা দুষ্ট বুদ্ধি মনলৈ আহিছিল। বেলেগ নম্বৰ এটাৰ পৰা তোমালৈ ডায়েল কৰিছিলোঁ। তুমি ৰিচিভ কৰিছিলা। মই ক্ষোভত অভিমানত ফাটি পৰিছিলোঁ। খঙেই কৰিম নে কান্দিমেই নে কি কৰিম ধৰিব পৰা নাছিলোঁ। ফোনৰ সিফালে তোমাৰ ভাৱাৱেগহীন মাত। নৈৰিত সেইটো তোমাৰ মাতেই আছিল নে? যিটো মাতে মোক পানীৰ দৰে আচৰণ কৰিছিল, সেইটো তোমাৰ মাতেই আছিল নে নৈৰিত? যি মাতৰ মৰমত মই এপদ এপদকৈ বিকিছিলোঁ মোক ক্ষুদ্ৰ জগতৰ সম্পদবোৰ, বুজিছিলানে নৈৰিত? কি আকুলতাৰে মই তোমাৰ এষাৰি মাতলৈ বাট চাই আছিলোঁ। বুজিছিলানে তুমি যি প্ৰতিশ্ৰুতিৰে আমি বান্ধ খাইছিলোঁ, সেই প্ৰতিশ্ৰুতি ভাঙি যোৱাৰ আশংকাত মোৰ বুকু কঁপি উঠে বুলি এবাৰ অনুভৱ কৰিছিলানে যে মৰম বলিয়াজনী একোতে জীৱন থাপিব পৰা নাই মই? এলানি মৌনতাৰ পাছত কাণ ওলাই ভাহি আহিছিল তোমাৰ গুৰুগম্ভীৰ মাত। ছায়া, বৰ ব্যস্ত আছোঁ, লগ পাম, কল ইউ লেটাৰ, বাই। মাথো 2টা বাক্য, একো বুজি নাপালোঁ। তোমাৰ মুখৰ এই 2 ঠাৰিৰ মাজত আশাৰ বতৰা নে পলায়নৰ অজুহাত। তথাপি এটা কবিতা যেন লগা সুবাসে চৌপাশ আৱৰি থাকিল। কাণত বাজি থাকিল মোৰ প্ৰিয় গান। গোটেই ৰাতি সেই গান গুণগুণালোঁ। প্ৰিয় পুৰুষৰ মাতসাজে সুৰ হৈ অনুৰণন বাজি থাকিল গোটেই ৰাতি। তোমাৰ ছায়া। বন্ধুসকল, সেয়া আছিল ছায়াৰ নৈৰিতলৈ 5খন চিঠি। এতিয়া আমি ছায়াই লিখা 6খন চিঠি শুনো আহকচোন। नूरित तुम्हालो बोली, तेरे आने की जब खबर महके, तेरे खुशबू से सारा घर महके। জগজিৎ সিং। সুৰ এটাই সপোন এটাই গোটেই ৰাতিটো হিয়াৰি থাকি এই যে তোমাক লগ পোৱাৰ কথা, সপোনৰ সুৰটো দেও দি মোৰ চৌপাশে বেৰি বেৰি নাচি থাকিল। ৰাতিপুৱাও অফিচ ওলাবলৈ বুলি আলমাৰীৰ ওচৰত বহুত দেৰি ৰৈ থাকিলোঁ। কি সাজে হোৱাব মোক? সোণাৰুৰ হালধীয়া নে আকাশৰ নীলা? কি সাজেৰে তেওঁৰ চকুত বন্দী হ'ম মই? আইকনিক কাজলটোৱে সলাজ দাপোনখনৰ ফালে চাই গীত জুৰিছে। এয়া চোৱা মোৰ প্ৰসাদন। কপালত ৰঙা, ওঠত ৰঙা, আঙুলিত ৰঙা, চকুত কাজল, কাণত মৰমৰ দোল, দুহাতত জনজননী। ৰুমৰ তলাটো বন্ধ কৰি চাবি পকাই পকাই জঁপিয়াই জঁপিয়াই নামি আহিলোঁ। আকৌ সি নীলাজী হ'ল। চোৱা এয়া, চকুত ছানগ্লাছ, ষ্টেৰিঙত হাত, পামগৈনে সেই বাট যি বাটেৰে বাট বুলিছিলোঁ তোমাৰ হাতত ধৰি। পামগৈনে সেই নাহৰজোপা যি শিপাইছিল তোমাৰ বুকুলৈ মোৰেই নিসংগ ছায়া হৈ। তোমাৰ ঘৰৰ সন্মুখেদি মোৰ অফিচলৈ অহা যোৱা, অথচ কেতিয়াও নেদেখোঁ তোমাক। যেন তুমি সময়টো মিলাইহে থৈছা। আজি সোনকালে অফিচলৈ ওলালোঁ, জানোচা তোমাৰ লগত ভেটাভেটি শুনিবা। অফিচত বৰ সোনকালে পালোগৈ। ডিৰেক্টৰ ছাৰক লগ পালোঁ। ছাৰে সুধিলে, ছায়া, অফিচলৈ বৰ সোনকালে আহা নেকি তুমি? ৰিক্ৰুইটমেণ্টৰ কামবোৰ আগবাঢ়িছেনে? মই ক'লোঁ, অনলাইন ফৰ্ম জমা হৈ আছে, এতিয়া ভেৰিফিকেশ্যনৰ কাম চলি আছে। অফিচৰ ফাইলৰ মাজত মুখ্য অফিচৰ লগত সঘন যোগাযোগ, সাক্ষাৎকাৰৰ বাবে বিত্ত বিভাগৰ অনুমোদন ইত্যাদি ইত্যাদি এশৰবুৰি কামত ব্যস্ত হৈ থাকোঁতে ৰুমত এৰি থৈ অহা হৃদয়খনৰ কথা মনতেই নপৰে। 7-8 ঘণ্টা শৰীৰ মগজুৰ উচিত ব্যৱহাৰ কৰি সন্ধ্যা ঘৰ মোৱা পক্ষীৰ দৰে মোৰ 3 কোঠলীয়া ফ্লেটৰ ৰুমত বন্দী হওঁগৈ। তাৰ মাজতো তুমি নামৰ বাঁহী এটা সুৰ দিনৰ দিনটো কাণত ভাহি থাকিল। 3 কোঠলীয়া ৰুমৰ লগত একেবাৰে নজহা নপমা হ'ল। নৈৰিত কি কৰোঁ মই? ক'লৈ যাওঁ মই? কোন আছে মোৰ? কাৰ আগত খুলি দিব পাৰি হৃদয়ৰ শলশাক? কাৰ আগত খুলি দিব পাৰি বুকুৰ অৰ্গল? কিহেৰে হাত পেলাওঁ তপতি হৃদয়? মালৈ মনত পৰিল, বৰ মনত পৰিল। এই যেন মাৰ বুকুত সোমাই কান্দিম, কান্দিম, অকল কান্দিম। ৰুমলৈ যাবলৈ একেবাৰে মন নগ'ল। ছাৰক লগ ধৰিলোঁ, ক'লোঁ, ছাৰ 2 দিনৰ ছুটী লাগে মোক, ঘৰলৈ যাওঁ, মাৰ ওচৰলৈ। জানানে নৈৰিত, কোনো কাৰণ নোহোৱাকৈ, কাৰো সংগ নোহোৱাকৈ
তথাকথিত ছোৱালীৰ কাৰণে নিৰাপত্তাহীন নিশাৰ লং ড্ৰাইভ আৰম্ভ কৰিলোঁ নগাঁৱলৈ, মাৰ ওচৰলৈ, মৰমী মাৰ ওচৰলৈ। বাহিৰৰ ৰাতিৰ আকাশ, বৰ্ষাৰ মেঘাচ্ছন্ন আকাশ, এমুঠি সোঁৱৰণি, সন্মুখত সৰ্পিল ৰাস্তা, I-20 কাৰত পাপনৰ গান, ঘণ্টাত 70-80 কিলোমিটাৰ গতিবেগত মই। নাই নৈৰিত, মোৰ অলপো ভয় লগা নাছিল। মই বৰ উপভোগ কৰিলোঁ। সৰু সৰু কথাবোৰে মোক বৰ সুখ দিয়ে। ৰাতিৰ আকাশলৈ ইয়াৰ আগতে কেতিয়াও মূৰ তুলি চোৱা নাছিলোঁ। নাজানিছিলোঁ দিনৰ সকলোবোৰ ৰং নিজৰ বুকুত কবৰ দিয়াৰ পাছতো বাট দেখুৱাবলৈ যোনজনী থাকে, ফুল বাচিবলৈ তৰা কেইজনী থাকে, জিলিজনীৰ গানত নাচিবলৈ জোনাকী পৰুৱা কেইজনী থাকে। জীৱন বৰ মধুৰ, বৰ ৰহস্যময়, বৰ উপভোগ্য। মাথো এঢোক এঢোককৈ পান কৰিব জানিব লাগিব ইয়াৰ সুধা। তোমাক লগ পাম, তাৰো আগতে মাক লগ কৰি আহিম। এই গানটোৱে কাণত বাৰে বাৰে সুৰ দি থাকিল। ভালপোৱা বতৰা কঢ়িয়াই মোৰ ভিতৰত তেতিয়া এজাক পখিলা, তোমাৰ ছায়া। প্ৰিয় বন্ধুসকল, উপন্যাসপদ অনুষ্ঠানত পৰিপাৰ্বিনৰ শব্দৰ এলজমাবোৰ নৰিতলৈ বুলি এই উপন্যাসখনৰ ছায়াই আজি নৰিতলৈ লিখাত ৫ম আৰু ৬ষ্ঠখন চিঠি আমি শুনিলোঁ। কালিলৈ পুনৰ আপোনালোকক ছায়াই নৰিতলৈ লিখা অন্য চিঠি আমি লৈ আহিম। সেয়েহে আপোনালোক আজিলৈ কুশলে থাকক। কালিলৈ পুনৰ লগ পাম। শুভৰাত্ৰি।